নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' উপস্থাপন কৰিব বিচাৰিছোঁ মানে মই আপোনালোকক ইনফৰমেশ্যনটো দিয়া হোৱা নাছিল যে মানে মোৰ মানে এই কেইদিনমান আগতে এইচএছ পৰীক্ষা দিছিলোঁ মই আপোনালোকে হয়তো কিছুমানে হয়তো জানে আৰু কিছুমানে হয়তো নাজানে সেই এইচএছ ৰিজাল্টৰ ফলাফলে কেইদিনমান আগতে প্ৰকাশ কৰিছে আৰু মই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আপোনালোকক মই এটা ভিডিঅ'ৰ মাধ্যমেৰে মই কিমান নাম্বাৰ পালোঁ মোৰ পাৰ্চেণ্টেজ কিমান সেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ পোনপ্ৰথমে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ সেইদিনা মানে পৰিৱেশটো এনেকুৱা হৈ পৰিছিল আপোনালোকৰ মাজত মই ভিডিঅ' মানে আনিব পৰা অৱস্থাত নাছিলোঁ মানে মই পাছ কৰিছোঁ যদিও উত্তীৰ্ণ হৈছোঁ যদিও মানে মোৰ লগত এনেকুৱা এটা প্ৰেংক কৰিছে মোৰ ঘৰৰ মানুহখিনিয়ে মিলি মানে মোৰ একদম মানে কেনেকুৱা লাগিছিলে সেইবাবে ইমান দিন ধৰি মই আপোনালোকৰ মাজত ভিডিঅ' উপস্থাপন কৰিব পৰা নাছিলোঁ যদিও তাৰ কেইদিনমান আগতে মই এটা গান আপোনালোকৰ মাজত এটি গীত জয়ন্ত হাজৰিকাৰ এটি গীত গাই শুনি মানে উপস্থাপন কৰিছোঁ গীত এটি আজি ভাবিলোঁ আপোনালোকক মই জনাই দিয়াটো উচিত মই এইবাৰ এইচএছত কিমান পাৰ্চেণ্টেজ পালোঁ কিমান মাৰ্কছ পালোঁ যদিও ইমানো বেছি নহয় কিন্তু মোটামুটিভাৱে মই মানে এইবাৰ এইচএছটো ক্লিয়াৰ কৰিছোঁ তো মই এইবাৰ এইচএছত 63% পাই উত্তীৰ্ণ হৈছোঁ ফাৰ্ষ্ট ডিভিজনত আৰু এইবাৰ ইংলিছতে মোৰ অকণমান কম নাম্বাৰ পাইছিলোঁ বাকী পলিটিকেল ছায়েন্সত মই 75 নাম্বাৰ পাইছিলোঁ 5 নম্বৰৰ কাৰণে মই লেটাৰ পোৱা নাই মানে মই কোনো এটা ছাবজেক্টতে লেটাৰ পাব পৰা নাই অলপৰ কাৰণে তো আৰু এইবাৰ মই ডিগ্ৰীত এডমিশ্যন ল'ম আৰু ভাবিছোঁ এডুকেশ্যনত মেজৰ ল'ম মোকো ঘৰৰ পৰা কৈ আছে আৰু এডুকেশ্যন ছাবজেক্টটো মানে হয়তো মই মানে হাই ছেকেণ্ডেৰীত মোৰ এডুকেশ্যন নাছিলে সেইবাবে মই ঠিক নাজানো কিন্তু মোক যিসকলে এডভাইচ দিছে মোক তেওঁলোকৰ মতে এডুকেশ্যন এটা খুব ভাল ছাবজেক্ট হয় আপোনালোকে যদি মানে সঠিকভাৱে কোনো ডিচিজন ল'ব পৰা নাই আপোনালোকে অলপমান চাৰ্চ কৰি বা অলপমান আপোনালোকে পৰামৰ্শ লৈ চাব পাৰে কেনেকুৱা হয় এডুকেশ্যন ছাবজেক্টটো আৰু এইবাৰ ডিগ্ৰীত যিহেতু মেজৰ এটাহে ল'ব পাৰি কিন্তু মেজৰ আৰু দুটা মানে ক'ৰ ছাবজেক্ট থাকে সেই ক'ৰ ছাবজেক্ট দুটা আপোনালোকে নিজৰ ইচ্ছামতে নিৰ্বাচন কৰিব পাৰে কিন্তু ক'ৰ ছাবজেক্ট দুটা আৰু মেজৰ ছাবজেক্টটো এই তিনিটা ছাবজেক্টৰ ভিতৰত আপোনালোকে যিটোত সুখ্যাতিৰে ভাল নাম্বাৰ পাই উত্তীৰ্ণ হ'ব পাৰে সেই ছাবজেক্টটোৱে আপোনালোকৰ শেষৰ ফালে গৈ মেজৰ ছাবজেক্ট হৈ যায় এইটো নতুন শিক্ষানীতি মতে এইটো নতুনভাৱে হৈছে আৰু এইবাৰতো আপোনালোকে জানে আগতে ডিগ্ৰী কোৰ্চ 3 বছৰৰ আছিল এইবাৰ মানে যোৱা বছৰৰ পৰাই এইবাৰ ডিগ্ৰী কোৰ্চ 4 বছৰৰ কৰি দিয়া হৈছে বহুতখিনি সুবিধাও দিছে দিচোন চৰকাৰে আৰু আপোনালোকে কোনে এইচএছ পৰীক্ষা দিছে এইবাৰ মোক জনাবচোন বাৰু মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল এইখিনিতে সমাপ্ত কৰি দিওঁ মোৰ ইমান অভিজ্ঞতা নাই ভিডিঅ' বনোৱাৰ মানে মই আজিলৈকে এনেকুৱা ভিডিঅ' বনোৱা নাই এইটো মোৰ প্ৰথম এনেকুৱা ভিডিঅ' তো আপোনালোকে মোক আৰু পৰামৰ্শ অলপমান দিব পাৰিলে দিবচোন কমেণ্টত কৰি জনাব তো আজিলৈকে ইমানেই নমস্কাৰ আৰু আপোনালোকৰ মাজলৈ মই অতি শীঘ্ৰে এটি ব্লগ উপস্থাপন কৰিম আপোনালোকে চাব বুলি আশা কৰিছোঁ ধন্যবাদ